ৰসাতলত যাব পাবি তোমাৰ প্ৰাণৰ বৈৰী হৰিৰ আবিৰ্ভাৱ হৈ গ'ল মিছাই দৈৱকীক দুখ দি আছে দৈৱকীকত দুখ আছে কি 6টা পুত্ৰক মাৰিলি মোক অষ্টম সন্তান বুলি মুকু মাৰিব যত্ন কৰিছিলি মুকটো নোৱাৰিলে মাৰিবলৈ কৈছে দুখী দৈৱকীক ব্যৰ্থে হিংসা কৰ অধুগতি যাইবি মৰি অধুগতি শব্দটো বুজাই দিছো তললৈ গতি এতিয়া এজন পৰীক্ষাৰ্থীয়ে ছাত্ৰই ভালকে নপঢ়ি যদি মোবাইলত লাগি থাকে কি ৰিজাল্ট ভাল কৰিব পাৰিবনে পঢ়াৰ সময়ত কি যদি মোবাইলত ব্যস্ত থাকে পৰীক্ষা কেতিয়াও ভাল হ'ব নোৱাৰে কি অধুগতি মানে হেতু বছৰ কি ফেল মাৰিব লাগিব বুজিব পাৰিছেনে এটা কংসক কৈছে তই অধুগতি যাবি অৰ্থাৎ ভাল কাম কৰিলে মানুহৰ ঊৰ্ধ্বগতি যদি বৈকুণ্ঠলৈ যাব নোৱাৰে ব্ৰহ্ম চিন্তা কৰা সকলে ভুৱ স মহ জন তপ সত্যম কৰি কৰি বৈকুণ্ঠ পায়গৈ তলত কি আছে অতল বিতল কুতল তলাতল ৰসাতল পাতল জমপুৰি নৰক অধুগতি পৃথিৱীখন মাজতে আছে কিন্তু ভগৱানে বৰ বেলেগকৈ ৰচনা কৰিছে আপোনালোকে যদি নাসাৰ সেই বিজ্ঞানৰ জানবিলাকৰ পৰা চাই পৃথিৱীখনো এটা তৰাৰ নিচিনা লাগে ডট যেন লাগে অনন্ত কোটিৰ ব্ৰহ্মাণ্ডৰ হৰিহে অধিকাৰী মহাপুৰুষ শংকৰদেৱে কৈ গৈছে এই কিন্তু ব্ৰহ্মাণ্ডৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱন মানৱ জীৱন ইয়াতে কৈছে যে তোৰ অধিগতি হ'ব আৰু এইখিনি কথা কৈ বিভিন্ন ঠাইত দেৱীয়ে পূজা খাই ঘূৰি ফুৰি ক'লে তেতিয়া দেৱীৰ কথাকেইটা শুনি কংসই ভাবিছে আৰে আকাশী বচনত ল'ৰা জন্ম হ'ব বুলি ক'লে এইজনীচোন মহিলাহে কাৰণ সি গমেই নাপায় আপুনি মই গম পাইছোঁ সলনি কৰা কথাটো বুৰ্বক কংসইতো বুজি পোৱা নাই সেইকাৰণে কৈছে হেন শুনি কংসে বিস্ময় গুণয় কিনো অদ্ভুত কৰ্ম আচুক মনুষ্য দেৱু মিছা মাতৈ কি ভৈল কালৰ ধৰ্ম কৃষ্ণ জয় কৃষ্ণ যে ইয়াত বাক্যশাৰে দিছে কংসই ভাবিছে যে মানুহে মিছা মাতাটো স্বাভাৱিক আকাশবাণী যে মিছা হ'ব মই ধৰিব পৰা নাছিলোঁ লগে লগে মনত অনুতাপ আহিল মানুহে বেয়া কাম কৰিলে কি হয় অনুশোচনা কৰে আৰু কংসয়ো অৱশেষত অনুশোচনা কৰিছে আৰু দৈৱকীক কৈছে হে ভন্তি দৈৱকী তোমালোকক বহুত কষ্ট দিলোঁ মিছাতেই মই ঘূৰ পাপ কৰিলোঁ তোমাৰ 6টা সন্তানক মই মাৰি পেলালোঁ তোমালোকে এতিয়া অনুতাপ নকৰিবা হোৱাটো হৈ গ'ল শিকলি খুলি দিলে গম পাই গ'ল ভুলটো কংসৰ নিজা অনুতাপ যদি প্ৰত্যেক ব্যক্তিয়ে অনুতাপ আৰম্ভ কৰে সেইজন ব্যক্তিয়ে কি কৰিব পাৰে ভাল মানুহলৈ উন্নীত হ'ব পাৰে আমিতো ভাল আৰু বেয়া দুইটা কাম কৰি আছো পৃথিৱীত ঈশ্বৰৰ লগত যিখিনি কৰ্ম আমাৰ জড়িত হৈ আছে সেই কৰ্মখিনি সদায় ভালত জড়িত আছে আজি যিটো কাম কৰিছে আপোনালোকে ভাগৱত শুনা ই সৰ্বশ্ৰেষ্ঠ কাম কিন্তু হৰি চিন্তনৰ বাহিৰে বৈষয়িকবোৰ যদি অতিৰিক্ত কৰি যাওঁ সি পাপ হৈ যাব সেই কৰ্মবোৰে কি কৰিব বেয়া কামটো কৰিলে তাৰ ফলাফলটো বেয়া হৈ যাব অনুতাপ আহি যাব কিন্তু মনুষ্য জন্মত হৰি ভক্তি নকৰিলে অনুতাপ কৰিবলৈ দিছে হে প্ৰভু এই জীৱনটোৱে হৈছে ভগৱানক লগ পাব পৰা সৰ্বশ্ৰেষ্ঠ জীৱন 84 লক্ষ জনী আছে তাৰ ভিতৰত মানুহ সৰ্বশ্ৰেষ্ঠ 84 লক্ষ প্ৰাণী ভিতৰত মানুহেই কেৱল ভগৱানৰ নাম ল'ব পাৰে বাকি জীৱ জন্তু চাওকচোন বান্দৰো প্ৰায় মানুহৰ সমপৰ্যায় সি কিন্তু খেক খেক শব্দহে কৰে ৰাম কৃষ্ণ ক'ব নোৱাৰে
চাব পাৰে আপোনালোকে বাকিবোৰ জীৱ জন্তুৱে মানুহৰ দৰে কথা ক'ব নোৱাৰে কেৱল মানুহে কথা ক'ব পাৰে মানুহক কি দান কৰিছে বাণী বাকি জীৱ জন্তুক দান কৰিছে ধ্বনি সেই বাণীটো কৃষ্ণৰ লগত জড়িত কৰাই দিব লাগে লাষ্টত কৈছে যে পঞ্চভূতি দেহ ইখে নষ্ট হৈ আত্মাৰ মৰণ নাই হে দৈৱকী হেন বিমৰিষ কৰৈ যিটো পানী নথাকৈ শুকৰ ঠাই আত্মা বুলি আপোনাৰ মোৰ বস্তু এটা আছে গম পাইছে এটো বস্তুক আমি পটককে চিনি নাপাওঁ দেহটোক দেখা পাই আছো আৰু আত্মাটোক কিন্তু পোৱা নাই মনত ৰাখিব যিসকল আত্মজ্ঞানী তেওঁলোকৰ কথাই বেলেগ দেহটো আত্মাটোৰ মাজত সম্পৰ্ক আছে কিন্তু পাৰ্থক্য আছে দেহটো পুৰি পেলাব পাৰি পানীত লগাই থাকিলে চৰ্দি লাগি যাব আত্মাটোক অস্তয়ো কাটিব নোৱাৰে জুইয়েও পুৰিব নোৱাৰে একো কি কেৱল পৰিভ্ৰমণ কৰি আছে জন্ম মৃত্যুৰ চক্ৰত কালৰ প্ৰভাৱত আত্মা সম্বন্ধে কৃষ্ণই নিজে কৈছে নৈদং চিন্দন্তি শাস্ত্ৰানি আত্মাক চুকা অস্ত্ৰৰে কাটিব নোৱাৰে নৈনং দহতি পাৱকঃ আত্মাক জুইয়ে পুৰিব নোৱাৰে নৈনং চ ক্লেদয়তি আপঃ পানীয়েও তাক তিয়াব নোৱাৰে ন সুচয়তি মাৰুতঃ বায়ুৱেও শুকুৱাব নোৱাৰে সি ইটো দেহৰ পৰা সিটো দেহলৈ ভ্ৰমণ কৰে দেহটো আমি কৰ্ম অনুসাৰে বনাও উদাহৰণ দিছে কৃষ্ণই কৃষ্ণ হৈছে ভকত বৎসল যি বিচাৰে তাকে দিব ধৰি লৈছো কোনোবা এজন ডেকা লৰাই মনতে ভাবিছে আৰু অহা জন্মত যদি মই এনেকুৱা এটা জাগালৈ জন্মগ্ৰহণ কৰোঁ কেৱল খাম আৰু শুই থাকিম ওচৰতে মোক খাদ্য ভোজন দি থাকিব গৰম লাগিলে ফেন লগাই দিব ঠাণ্ডা লাগিলে হিটাৰ দিব তেনেকুৱা যদি ভাবে অহা জন্মত ভগৱানে ব্ৰইলাৰ জন্ম দি দিব জয় কৃষ্ণ থাকা জাগাতে খাদ্য গৰম লাগিলে ফেন ঠাণ্ডা লাগিলে হিটাৰ ভগৱান ভকত বৎসল যদি কোনোবা এজনে ভাবে খুব এলেহুৱা ডেকা ল'ৰা আছে নহয় 8টা 9টালৈ শুই থাকে আৰম্ভ হ'ব এতিয়া ৰাতি 2টা বজালৈ মোবাইল চাব 10টালৈকে ফোন মাৰিলে যেন একেবাৰে বহুত ডাঙৰহে অপৰাধ কৰিলোঁ আৰু 10টা বজালৈ ডেকা লাগ ফোন কৰিব ভয় লাগে তেতিয়া ভগৱানে তেওঁলোকক ক'ত জন্ম দিব জানে একদম বৰফৰ জাগাত যা ভালুক হৈ থাকিবি 6 মাহ খাবি 6 মাহ শুবি শাস্ত্ৰই সিদ্ধান্ত দিছে ভকত বৎসল ভকতে বিচাৰে প্ৰভু তোমাৰ ওচৰলৈ যাম ভগৱন্তে তেওঁক বৈকুণ্ঠলৈ নিছে সেইকাৰণে আমাৰ ভাৱনাটো হ'ব লাগে কৃষ্ণ ভাৱনা কাৰণ আত্মাৰ মৰণ নাই আত্মাটো প্ৰভু ভগৱন্তৰ ওচৰৰ পৰা বিচ্ছুৰিত হৈ আহিছে সংসাৰৰ জন্ম চক্ৰত পৰি আমি বিভিন্ন জন্ম ললো আৰু এইবাৰ সৰ্বশ্ৰেষ্ঠ মানুহ হলো কোটি কোটি জন্মৰ অন্তৰে যাৰো আছে মহা পুণ্য ৰাশি সি কদাচিত মনুষ্য হয় ভাৰত বৰিষে আশী ভাৰতবৰ্ষত নৰতনু পাইছো ভাগৱতৰ অনুষ্ঠানলৈ আহিছো আমাতকৈ আৰু ভাগ্যৱান ব্যক্তি নাই যাবতো লাগিবই এদিন নে আপোনালোকে নাযাব নেকি নিত্যানি শৰীৰানি শৰীৰ একে নাথাকিব আজিৰ পৰা 50 বছৰ আগতে মই মাৰ কোলাত আছিলোঁ এতিয়া নিজে ককা দেউতা হৈ গ'লো নিত্যানি শৰীৰানি বিভৱ নৈব শাশ্বত বল শক্তি সম্পদ সৌন্দৰ্য একে নাথাকিব
ধুনীয়া গাভৰু ছোৱালীজনী এদিন 80 বছৰীয়া দাঁত নাইকিয়া বুঢ়ী হৈ যাব জয় কৃষ্ণ নিত্যং সন্নিহিতং মৃত্যুং প্ৰত্যেক দিনাই এখোজ দুখোজকৈ দুৱাৰ দলিলৈ গৈ আছো মৃত্যুৰ দুৱাৰ দলিলৈ গৈ আছো গেট খোল খাব চাৰিজনে কান্ধত নিব চিতাৰ মাজত খুমুৱাই জ্বলাই দিব কৰ্তব্য ধৰ্ম সঞ্চয় মানৱ জীৱনত প্ৰত্যেক দিনাই হৰিৰ নাম লৈ ঈশ্বৰৰ সেৱা কৰি ধৰ্ম যদি সঞ্চয় কৰি থয় সঞ্চয়টো বহুত ভাল আমাৰ অসমীয়া মানুহে আকৌ খৰচ কৰি ভাল পায় সঞ্চয় কৰি ভাল নাপায় 10 তাৰিখত দেখাই পাওঁ 10 তাৰিখৰ পিছত সকলোৱে একাউণ্টত কিমান টকা আছে বেংকলৈ যায় যদি 2000 সোমাইছে পাৰিলে গোটেই কেটাকে উলিয়াই সঞ্চয় নকৰে কেৱল খৰচ কৰে কিন্তু ধন সম্পদ যিয়ে নকৰক ধৰ্ম কিন্তু সঞ্চয় কৰিব কাৰণ এই পৃথিৱীখনত আমি নিৰ্দিষ্ট সময়ৰ বাবে আহিছো 100 বছৰ দিছে আমাক কিন্তু 100 বছৰ আমি নাযাবও পাৰো বাঢ়িবও পাৰে কমিবও পাৰে কিন্তু যোৱাটো খাটাং গুৰুজনাই লিখিছে আনগতি নাহিকে মৰণে হেতুহে গতি আছে মৰা নাই কাৰণে আছো ঠিক সেইদৰে আত্মাটো শৰীৰৰ পৰা ওলোৱাৰ সময়ত যদি আপুনি ভক্তিৰ মাৰ্গত থাকে বিনা কষ্টত ভগৱন্তৰ ওচৰ পাবগৈ আৰু যদি কেনেবাকৈ জমদূতে নিব লগা হয় যিমান কষ্ট খাই থাকে এইবিলাক বৰ্ণনা কৰিব নোৱাৰি ভাগৱতৰ 6ষ্ঠ স্কন্ধত এই সম্পৰ্কত অজামিলৰ উপাখ্যানত দিয়া আছে বাৰু জানক কৈছে হেন জানি খবে খেদ পৰিহৰা মৰা ভাগিনক লাগি তাখম্বাৰ হইবে এইকে লিখিত মই ভৈলু বধভাগী হে প্ৰিয় ভগ্নী দৈব কি মই মোৰ মৰা ভাগিন কেইটাৰ কাৰণে অনুতাপ কৰিছো তোমালোকক মই বন্ধন মুকলি কৰি দিলো তোমালোকে মুক্তভাৱে থাকা মোক ক্ষমা কৰিবা আৰু এইদৰে নিজৰ ভুলৰ ক্ষমা বিচাৰি দৈবকী ওচৰত যিখিনি কথা ক'লে 24 চন্দ্ৰটো দৈবকীয়ে আৰু বসুদেৱে কিছু খুব প্ৰকাশ কৰিছে প্ৰভুজনৰ কণ্ঠৰে আমি শ্ৰৱণ কৰো জয় কৃষ্ণ এহি বুলি কংসৰায় কান্দিয়া গাপুই নকৰে হাতে ধৰি দুহান মূৰ ঘূৰয় অপৰাধ সমিউদু প্ৰাণী সনজনৰ সমাহে ভাব জানিলো কাৰুই নবোলে তোমাৰ নাহি দুখ দিলো দুখ তথাপি নিছল অনেক বিনয় বোলে সুহৃদয় দেখায়া কংসে ভাঙ্গিলে দুহানো হল অৰাম ভাই তাপ দেখি দৈবকী কনদন এৰি আনচুলে মুচিলাই আখি মুখ
বসুদেৱ হাইছ কৰি কংসক বুলিবে লৈ ল মহাৰাজা তেজিও দুখ আপুনি কৰিলা যেন এহি কেৱল দত্ৰ কিছু নুহে সুখে মোহ ভয় অজ্ঞানত থাকি নৰে মিছাতে বিৰুদ্ধ কৰে বিচাৰত হবে মায়া অৰম এহি মতে দুয়ো প্ৰাণী বুলি লয় চাহ কংস নিজ মন্দিৰ গলা গুণনতে গাঠনতেৰে তাৰ উঠতে বসন্তেৰে মাতি ৰজনী ভাতয়াখি ভয়লা মধুৰ বিৱৰণ মহাপুৰুষ শংকৰদেৱে ইমান ধুনীয়াকৈ বৰ্ণনা কৰি গৈছে ভালদৰে শুনিলে আপুনি গমেই পাব ইয়াত লিখিছে এহি বুলি কংসৰাই কান্দিয়া কাৰ্পুণ্য কৰে হাতে ধৰি দুইহান্তৰ পাও খজ্জনৰ ক্ষমাখে স্বভাৱ যে দৈৱকী আৰু বসুদেৱক দুইজনকে ভৰিত ধৰি ক্ষমা খুজিছে কংসই যে হে ভনী আৰু ভনী জোঁৱাই মোক ক্ষমা কৰি দিয়া জানিলোঁ তোমালোকৰ কোনো দুখ নাই আৰু বসুদেৱ দৈৱকীয়ে যেতিয়া মহাৰাজে ভৰিত ধৰিছে তেওঁলোকৰো বেয়া লাগিছে কৈছে একো নাই হোৱাটো হৈ গ'ল আৰু ইয়াক লৈ মই ইমান চিন্তা কৰা নাই দাদা তুমিও শান্তিত থাকা কাৰণ শিকলিও খুলি দিলে ইয়াতে এটা শব্দ উল্লেখ কৰিছে যে কংসু নিজ মন্দিৰক গৈলা ঘৰখনক মন্দিৰ বনাবলৈ দিছে বাক্যটো মই পঢ়ি দিছোঁ এহি মতে দুয়ো পানী বুলিলা আশ্বাসবাণী কংসু নিজ মন্দিৰক গৈলা গুণন্তে গান্থন্তে তাৰ উঠন্তে বৈকুণ্ঠে ৰাতি ৰজনী প্ৰভাত আঁকি বইলা ঘৰখন মন্দিৰ কৰিবলৈ হ'লে কেইটামান চৰ্ত আছে জানি লওক 10টা চৰ্ত দিছে শানন্দং সদনং সুত অস্তু সুধিয়ঃ কান্তা প্ৰিয় আলাইপানী প্ৰথম 3টা চৰ্ত যে ঘৰখনৰ সকলোৰে হৃদয় মন একত্ৰিত হৈ আনন্দত থাকিব লাগিব ঘৰজনত 4টা পৰিয়াল আছে এজন যদি দুখত ম্ৰিয়মান হৈ আছে সেইখন ঘৰ মন্দিৰ হ'ব নোৱাৰে শানন্দং সদনং প্ৰত্যেকজন সদস্যৰে মন প্ৰফুল্লৰ কাৰণে ইজনে সিজনৰ প্ৰতি ভাল ব্যৱহাৰ কৰিব লাগিব মুৰব্বীয়ে জানিব লাগিব সুত অস্তু সুধিয় সন্তানজন মাক দেউতাকৰ কথা পালন কৰা হ'ব লাগিব আজিকালি আকৌ আমাৰ বৰ দিগদাৰ বাপেকে কয় এটা পুতেকে কৰে এটা জয় কৃষ্ণ কাৰণে পিতা পুত্ৰ দুইজনে ভাগৱত শুনিব লাগে পঢ়িব লাগে কান্তা প্ৰিয় আলাপিনী তাৰ অৰ্থ কান্তা মানে হৈছে স্ত্ৰীগৰাকীয়ে যিমান দুখত নাথাকক যিমান কষ্ট নাপাওক মিঠা মাত এৰিব নালাগে সেই বুলিও চেনি খাই পেলাই মাতা কথাটো কোৱা নাই মই মিঠা মাতৰ কথা কৈছে মানুহজন আহিলে চেনিকে এচামুচ খাই পেলাই মাত দিম দে আৰু জয় সেইটো কথা নহয়
কান্তা প্ৰিয় আলাপিনী ভাৰ্যাগৰাকীৰ মধুৰ মাতত যাদু আছে আৰু যদি সেই যাদুৰ ব্যৱহাৰ কৰিব পাৰে স্বামীজনক হাতৰ মুঠিত ৰাখিব পাৰে যদি আপুনি ৰুক্ষ ব্যৱহাৰ কৰিছে কঠোৰ ব্যৱহাৰ কৰিছে মানুহজনৰ অন্তৰত যদি আপুনি সোমাব পৰা নাই আপোনাৰ বাক্য মানুহজনে পালন নকৰিব কেতিয়াবা আমি দেখো নহয় একদম দুটা তিনটা মানুহ কাজিয়া লাগি থাকে মাৰিব খেদি গৈ থাকে ধৰি ৰাখিব নোৱাৰো ঘৈণীয়েকে যদি পিছফালৰ পৰা কয় ঐ অমুকাৰ বাপেক আহিছ না এনেকৈহে কয় পুৰপুৰকে ঘৰ সোমাই যায় যাদু আছে কান্তা প্ৰিয় আলাপিনী তাৰ পিছতে কৈছে ইচ্ছাপূৰ্তি ধনং এটো বহুত ডাঙৰ কথা একেটাই শ্লোক মই ভাঙি ভাঙি কৈ আছো ইচ্ছাপূৰ্তি ধনং এজন লৰাই সংসাৰ পতাৰ আগত বৰ্তমান সময়ত মিনিমাম 10 লাখ টকা উপাৰ্জন কৰি ল'ব লাগিব জানিবলগীয়া কথা ঘৰটো নিজৰ পইচাই বনাব লাগিব বিয়াখনৰ খৰচ কৰি উঠিও কিছু জমা থাকিব লাগিব তেতিয়া নতুন সংসাৰখনত আউল নালাগে আমাৰ আকৌ দুনিয়াৰ ঋণ বিলাক লৈ লৈহে ঘৰ বনোৱা যায় গোটৰ ধাৰ কিবা কিবি ধাৰ বিয়াখনো ধাৰত পাতে পিছত দুইটাই দুমাহ মানৰ পিছত হেমেকা পাপৰ হৈ যায় জয় কৃষ্ণ ঐ বোলে মানুহটোক বাংগালোৰলৈ পঠাই দিছো ধাৰ মাৰিব লাগে হেতু নহয় শাস্ত্ৰই কোৱা নাই যদি অৰ্থনৈতিকভাৱে তুমি সবল হোৱা নাই দুদিন দেৰিকে বিবাহ পাশত আবদ্ধ হোৱা ইচ্ছাপূৰ্তি ধনং তাৰ পিছতে উল্লেখ কৰিছে স ৰুচিত ইতি 6 নম্বৰটো আৰু ডেঞ্জাৰ স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক জন্ম জন্মান্তৰ ইজনে সিজনৰ প্ৰতি অনুৰক্ত হ'ব লাগিব অনুৰক্ত মানে বুজি পাইছে যে দুইজনে দুইজনৰ প্ৰতি প্ৰেম ভাল পোৱা মনোভাৱ থাকিব লাগিব আৰু লগতে কৈছে দাসহ যিসকল তেওঁৰ লগত ব্যক্তি আছে তেওঁলোক হ'ব লাগিব এই মানুহজনৰ অনুগামী লগত কৈছে নিত্যং কৃষ্ণ পূজনং আতিথ্যং 7-8 হৈছে আতিথ্যং ঘৰলৈ অহা অতিথিক ভগৱানৰ দৰে শুশ্ৰূষা কৰিব লাগিব সদায় কৃষ্ণৰ ভজনা চলিব লাগিব নিত্যং কৃষ্ণ অৰ্পিত ভোজনং যি খাদ্য খাই ভগৱানক অৰ্পণ কৰিব লাগিব সাধু সমাগমম তদ্গৃহ মন্দিৰ সদৃশম সেইখন ঘৰ মন্দিৰ বুজিব পাৰিছেনে তাকে নকৰি আমি কিমান খেলি মেলি কৰি আছো মানুহটোৱে আহি পদুলি সোমাবই নাপায় মানুহজনীয়ে বকবকাই উঠিলেই খালি মুনা খালি হাত কত কথা এনেই খং উঠি আহিছে আকৌ এই খণ্ড এয়া সংসাৰ কেতিয়াও মন্দিৰ হ'ব নোৱাৰে মই অনুৰোধ কৰিম আমি দুইজনে স্বামী স্ত্ৰী একমতি হৈ কৃষ্ণৰ ভক্তি কৰি সন্তোষ মনেৰে জীয়াই থাকিব লাগিব কেতিয়াবা অসন্তোষ আহে আনৰ ঐশ্বৰ্য ধন সম্পদ দেখি অসন্তোষ আহে এটো ভুল এজন মানুহৰ জীৱনত কিমান টকা পইচা পাব সেইটো আগতেই লিপিবদ্ধ হৈ থাকে আপুনি যুদ্ধ কৰিও নোৱাৰে গম পাইছে উল্লেখ কৰিছে সন্তুষ্ট ত্ৰিশু কৰ্তব্য তিনটাত সন্তোষ লভিবই লাগিব সদাৰে ভোজনে ধনে ভোজন আপোনাৰ স্ত্ৰীগৰাকীয়ে যি পাৰে বনাই দিছে আপোনাৰ কাঁহৰ থালিত দিছে আপুনি সন্তোষেৰে খাওক ভগৱানক ধন্যবাদ দিয়ক হে প্ৰভু কোনোবাইতো খাদ্য খাব নোপোৱাকে মৰিছে মইতো খাদ্যকণ পাইছো আনন্দৰে খাওক আপুনি যদি দেখিছে আপোনাৰ প্ৰিয় বস্তু বনোৱা নাই কাঁহীখন যদি একদম দলি মাৰি দিয়ে হ'ব জানো জয় কৃষ্ণ সন্তুষ্ট সন্মুখত পৰা খাদ্যকণ ভগৱানৰ দান বুলি গ্ৰহণ কৰিব দিছে তাৰ পিছতে কৈছে ধনে আপোনাৰ ভাগ্যত থকা ধনতকৈ আপুনি 1 টকাও বেছি নাপায় লিখা আছে শাস্ত্ৰত এবাৰ লক্ষী দেৱীয়ে কৃষ্ণক গালি পাৰিছে ইমান কৃষ্ণ ভক্ত
সদায় মানুহটোৰ অভাৱ নুগুছে লক্ষীদেৱীয়ে কৈছে এইটো মানুহৰ ইমান অভাৱ যে আপুনি দেখা নাই আপোনাক ইমান পূজা সেৱা কৰে কৈছে তাৰ ভাগ্যত নাইহে লক্ষীয়ে কৈছে আপুনি দিলে কিয় ভাগ্যত নহ'ব আপুনি এটোপোলা নি দি দিয়ক কৈছে মই এটোপোলা নি দিলেও তাৰ ভাগ্যত নাই লক্ষীয়ে কৈছে বিশ্বাস নকৰোঁ কৃষ্ণই কৈছে সঁচা ব'লা মই তুমি দুইজনে চাই থাকিম মই মানুহজনক মানুহজনে ৰাতিপুৱা সদায় মানে খোজকাঢ়িবলৈ যায় মৰ্ণিং ৱাক কৰে লক্ষীদেৱীয়ে কৈছে ৰাতিপুৱা যে মানুহজনে খোজকাঢ়ি যায় আপুনি এসোপামান টকা পইচা আনি ধন সম্পদ দি দিয়ক মানুহটোৱে পাবই ধনী হ'বই কৃষ্ণই কৈছে মই দিলেও নাপায় চাই থাক ঠিক আছে মানুহজনক লক্ষী কথাৰ উপায় নাপায় নাৰায়ণে ধন সম্পদ টকা পইচা আনি বাটতে পেলাই যিটো বাটেদি খোজকাঢ়ি যায় ৰাতিপুৱা 4:30 বজাত বৰ্তমানৰ গৈ আছে লক্ষীদেৱে ভাবিছে আজি পাই গ'ল আৰু আজি কৃষ্ণ হাৰিলা আৰু কাৰণ পেলাই থৈ আহিছে বেলেগ মানুহ নাথাকি অকলেহে যাব এতিয়া মানুহজনে মনতে ভাবিলে সিদিনা মইতো সদায় অহা যোৱা কৰিয়ে আছোঁ মোৰতো চকু টকু আছে এই অন্ধ মানুহেনো কেনেকৈ যায় আজি মই ট্ৰাই কৰোঁ ৰ'বা এই টোপোলাটো যে পৰি আছে তাৰ আগে আগে ভাৱ হ'ল তেওঁ মানে কি কৰিলে চকুযোৰ মুদিলে এনেই খেপিয়াই সেই টোপোলাটোৰ ওচৰেদি পাৰ হৈ গ'ল মনতে ভাবিছে আৰু মোৰ চকু থকা মানুহেতো সদায় অহা যোৱা কৰোঁ আজি অন্ধ মানুহেনো কেনেকৈ যায় প্ৰেক্টিচ কৰিছিল আৰু কৃষ্ণই থৈ দিয়া ধনৰ টোপোলাটো দেখাই নাপালে পাৰ হৈ গ'ল কৃষ্ণই ক'লে দেখিলা তুমি কৈ আছা দি থাকা মই কৈ আছিলোঁ দিলেও কামত নাই তাৰ নাই এক টোপোলা দিলোঁ বৰ্তমানৰ 1 কোটি টকা দিছিল ধৰি লওক আৰু চক খাই গ'ল লক্ষীদেৱী বাহ প্ৰভু কৈছে মই অন্তৰ্যামী ধন আপোনাৰ জীৱনত যিমানখিনি আছে সেইখিনিতে আপুনি সন্তুষ্ট হওক 3 নম্বৰটো হৈছে প্ৰথমে কৈছে ভোজনে ধনে আৰু আছে ছদাৰে মানে নিজৰ স্ত্ৰীগৰাকী যিগৰাকী স্ত্ৰী আপোনাৰ জীৱনৰ সহধৰ্মিনী হ'ল তেওঁক লৈ আপুনি সন্তুষ্ট হ'ব লাগিব মই এদিন এজনক সুধিলোঁ আৰু আপুনি আপোনাৰ আইগৰাকীক লৈ সুখী নে অলপ বয়সস্থ আৰু 60 বছৰ ওচৰ আৰু 55-60 কৈছে সুখী আৰু জানিছা নহয় শুই দিওঁতো ভালে আৰু কিন্তু এটা কথা বৰ্তমান যিমান ধুনীয়া ছোৱালী ওলাইছে মোৰ দিনত নাছিলে বোলে জয় কৃষ্ণ চাওকচোন মানুহজনে কোৱা নাই আইগৰাকী বেয়া বুলি কিন্তু কি প্ৰকাশ কৰিছে যে বৰ্তমান যেনেকুৱা লং পেণ্ট পিন্ধি চশমা পিন্ধি স্কুটি চলাই ফুৰে ছোৱালীবিলাক মই বিয়া পাতোঁতে তেনেকুৱা নাছিলেই বোলে জয় তাৰমানে তেওঁ আইগৰাকীক লৈ সন্তুষ্ট নহয় এইটো ভুল ভাৰতবৰ্ষৰ এতিয়া অলপ আগতে প্ৰিয়দৰ্শন বাপে ব্যাখ্যা কৰোঁতে কৈ গৈছিল বসুদেৱ দৈৱকী কোন আছিল প্ৰথমে আছিল সুতপা পিঞ্চি তেতিয়া কৃষ্ণই জন্মগ্ৰহণ কৰিছিল পিঞ্চি গৰ্ভ হিচাপে এটা জন্ম সেইবাৰু তেওঁ মুক্তি কামনা একে হ'লে সেই পিঞ্চি আৰু সুতপাই আহিল অদিতি হ'ল বামন হ'ল পুত্ৰ সিফালে হ'ল কশ্যপ একেটা আহি আছে আত্মাবোৰ চাওকচোন তাৰ পিছত আহি বসুদেৱ দৈৱকী কৃষ্ণ হ'ল গিৰিয়েক ঘনীয়েক এৰিয়ে হোৱা নাই আমাৰ বিয়া পাতাৰ পিছত কেইমাহমানৰ পিছতে ডাইভোৰ্চ হৈ যায় জয় কৃষ্ণ শাস্ত্ৰই কৈ আছে এটা মানুহে কৰি আছে এটা এইদৰে হ'লে সনাতন সংস্কৃতি নৰব যা নহওক অতি সুন্দৰভাৱে মন্দিৰৰ কথাটো উল্লেখ কৰাৰ কাৰণে আপোনালোকক বুজাই দিলোঁ যে মধ্যনিশাৰ পৰা যিমানবিলাক কাহিনী ঘটি আছে সেই গোটেই কাহিনীখিনিও সমাপ্ত বসুদেৱ দৈৱকীৰ ওচৰত ক্ষমা বিচাৰিলে গুণন্তে গান্থন্তে তাৰ উঠন্তে বৈখন্তে আতি ৰজনী প্ৰভাত আশী ভৈলা ৰাতিপুৱাই গ'ল কংসই এবাৰ দৈত্যসকলৰ লগত যি মন্ত্ৰণা কৰিছে আমি বাবলু প্ৰভুৰ সুমধুৰ কণ্ঠৰে শ্ৰৱণ কৰোঁ জয়